Hey friends, welcome back to my YouTube channel. তো কালি গ'ল উৰুকা আৰু আজি হ'ল দুমাহী। তো দুমাহী দিনা আমি সদায় মাধৱ মন্দিৰত যাওঁ। তো বলক আজি আমি মাধৱ মন্দিৰত যাওঁ আৰু আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো মানে আমি আজি দিনটোত মাধৱ মন্দিৰ যাওঁৱে। তো গৈছোঁ সেইবাবে। তো চাই থাকক ভিডিঅ'টো। তো আজিৰ দিনটোত মানে এনেকৈ বৰ ধুনীয়াকৈ সজায় ফুলেদি সজায় বৰ ধুনীয়াকৈ মন্দিৰটো। তো চাই থাকক ভিডিঅ'টো অলপ ভাল লাগিব চাই। মানে বহুত মানুহ আছে, লাইন পাতিব লাগে। তো চাওক মানুহ কিমান আছে। তো মাধৱ মন্দিৰৰ ভিতৰ চাইডটো বৰ ধুনীয়াকৈ সজায়, কিন্তু ভিতৰত মোবাইল নিব নিদিয়ে। বাহিৰৰ পৰাই দেখাই দিছোঁ জুম কৰি চাওক। তো এইটো লক্ষী মন্দিৰটো বৰ ধুনীয়াকৈ সজায়, ফুলেৰে সজায় লক্ষী মন্দিৰটো। তো চাওক এইটো হ'ল হোমঘৰটো। মই হোমঘৰটো মোৰ আগৰ ভিডিঅ'টোত দেখুওৱা নাছিলোঁ, এইটোৱে। তো কোনটো মন্দিৰ সজোৱাত বেছি ভাল হৈছে মোক কমেণ্ট কৰি কৈ দিব। তো চাওক, তো বাহিৰটো বৰ ধুনীয়াকৈ সজায়। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ।